আভামণ্ডল, যাক ইংৰাজীত অৰা বুলি কোৱা হয়। অৰা লেটিন শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ সদায় বৈ যোৱা বতাহ। অৰা হৈছে শক্তিৰে ভৰা স্পন্দন, যিয়ে শৰীৰৰ উপৰিভাগ আৱৰি থাকে। ই প্ৰতিটো শৰীৰৰ পৰা নিৰ্গত হয়। এটা জ্বলন্ত উজ্জ্বলতা, যাৰ তীব্ৰতা প্ৰতিজন ব্যক্তিৰ মাজত ভিন্ন হয়, যিটো প্ৰায়ে দেৱী দেৱতাৰ ফটোত দেখা যায়। অৰাক বিভিন্ন নামেৰে মাতিব পাৰে, যেনে ইয়াক আমি শৰীৰৰ চুম্বকীয় ক্ষেত্ৰ, পোহৰৰ শক্তি আৰু শৰীৰৰ শক্তি ক্ষেত্ৰ বুলি ক'ব পাৰোঁ। পৃথিৱীৰ প্ৰতিটো জীৱ আৰু জড়ৰ চাৰিওফালে এই পোহৰৰ ৰশ্মি থাকে, যিটো আমি সূক্ষ্ম শৰীৰ হিচাপে অনুভৱ কৰোঁ। ভাৰতীয় শাস্ত্ৰত ইয়াক পঞ্চকোষ, যেনে অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ বুলি কোৱা হয়। ব্যক্তিৰ মানসিক আৰু আৱেগিক ভিত্তি অনুসৰি আভাৰ ৰং, আকাৰ, আকৃতি আৰু তীব্ৰতা সলনি হয়। যেনে সাধাৰণ ব্যক্তিৰ আভামণ্ডল 10ৰ পৰা 15 ফুট, তেনেকৈ সুস্থ শৰীৰ আৰু মন থকা ব্যক্তিৰ আভামণ্ডল 15ৰ পৰা 30 ফুট। ধ্যানশীল মানুহৰ আভামণ্ডল 50 কিলোমিটাৰ বা তাতোকৈ বেছি। মহাত্মা বুদ্ধ, মহাবীৰ, কৃষ্ণ, মহম্মদ আদিসকলৰ আভামণ্ডল আনুমানিক 300 কিলোমিটাৰ। আমাৰ আভামণ্ডল দুটা ভাগত বিভক্ত। প্ৰথমটো হ'ল বাহিৰৰ আভামণ্ডল, যিটো ব্যক্তিৰ সুৰক্ষা কৰি থাকে আৰু ই 10ৰ পৰা 15 ফুট বা তাতোকৈ বেছি বিয়পি থাকে। দ্বিতীয়টো হ'ল আভ্যন্তৰীণ, মানে ভিতৰৰ আভামণ্ডল। ই আমাৰ আভ্যন্তৰীণ অংগসমূহৰ অৱস্থাৰ দাপোন। ই 4ৰ পৰা 6 ইঞ্চি বা তাতোকৈ অধিক বিয়পি থাকে। নিৰাময়, পৰিষ্কাৰ আৰু ৰেইকি শক্তিৰ বাবে এই ভিতৰি আভামণ্ডলৰ ওপৰত কাম কৰা হয়। সফল আৰু ফলপ্ৰসূ ৰেইকি চিকিৎসাৰ বাবে কেৱল এই দুটা আভামণ্ডলৰ বিষয়ে জ্ঞানেই যথেষ্ট। আভামণ্ডলৰ 7টা প্ৰকাৰো আছে, যিয়ে 7টা সূক্ষ্ম শৰীৰ আৰু 7টা প্ৰধান চক্ৰ সামৰি লয়। ধন্যবাদ।